নমস্কাৰ। এটা ল'ৰাই বজাৰৰ পৰা এটা ক'ল্ড ড্ৰিংকছৰ বটল কিনি আনিলে আৰু সি বটলটো মুখ লগাই খালে আৰু লগে লগে সি বেমাৰত পৰি গ'ল। যদি সি ক'ল্ড ড্ৰিংকছখিনি গিলাচত বাকি খালেহেঁতেন তেনেহ'লে তাৰ হয়তো সি বেমাৰত নপৰিলেহেঁতেন। এতিয়া আপোনালোকে ভাবিব যে সি ক'ল্ড ড্ৰিংকছৰ বটলটো মুখ লগাই খাওঁতেই কেনেকৈ বেমাৰত পৰিলে। আচলতে এই ক'ল্ড ড্ৰিংকছৰ বটলেই হওক বা চিপছৰ পেকেটেই হওক বা ৱাটাৰ বটলেই হওক, এইবোৰ ষ্ট'ৰ ৰুমত ৰখা হয় আৰু এই ষ্ট'ৰ ৰুমবোৰত নিগনি, পঁইতাচোৰা বা বিভিন্ন ধৰণৰ কীট পতংগ ঘূৰি ফুৰে আৰু এইবোৰ মাৰিবৰ বাবে ৰেড পয়জন ইউজ কৰা হয়। আৰু এই ৰেড পয়জনবোৰ নিগনি, পঁইতাচোৰা বা বিভিন্ন ধৰণৰ পোক পতংগই খাই এই পেকেটবোৰৰ ওপৰতে তাহাঁতি হাগি দিয়ে, কেতিয়াবা মুতি দিয়ে বা কেতিয়াবা তাহাঁতি তাত মৰি যায় আৰু কেতিয়াবা সেইটো পচিও যায় তাতে। যদিও এইবোৰ চাফা কৰা হয় তথাপিও কেতিয়াবা সৰু সৰু ভগ্নাংশবোৰ এই পেকেটবোৰৰ ওপৰত থাকি যায়। আৰু যেতিয়া বজাৰৰ পৰা আমি ক'ল্ড ড্ৰিংকছৰ বটলেই হওক বা চিপছৰ পেকেটেই হওক এইবোৰ আনি আমি ডাইৰেক্ট মুখ লগাই খাওঁ বা মুখ লগাই এই চিপছৰ পেকেটবোৰ ফালোঁ, তেতিয়া কি হয় এই বটল বা পেকেটত লাগি থকা অংশবোৰ আমাৰ পেটলৈ যায় আৰু পেটত গৈ আমাৰ বেমাৰৰ সৃষ্টি কৰে। আৰু এই ল'ৰাটোৰ লগতো সেইটোৱেই হৈছিল আৰু কাইলৈ হয়তো বেলেগৰ লগত হ'ব। সেইকাৰণে আমি বজাৰৰ পৰা যিকোনো বস্তু আনি ডাইৰেক্ট মুখ লগাই খাব নালাগে আৰু পাৰিলে এই কথাটো সকলোৰে লগত শ্বেয়াৰ কৰিব লাগে। ধন্যবাদ।